কিয় হল এই দুৰ্ঘটনা কাৰ দোষত হল এই দুৰ্ঘটনা সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন 3 মিনিটৰ ভিতৰত মোৰ চকুৰ আগত মোৰ চিনাকি যিখন মুখক মই কৈ আহিছিলোঁ যে দাদা মই আহি আছোঁ দেই লগৰকেইটাক মাতি আহোঁ সেই মুখকেইখন এতিয়া আজি এই মুহূৰ্ত পৰ্যন্ত মই দেখা নাই দলংখনৰ কথাটো বিশেষকৈ এই দলংখন কিছুমানে নালাগে বুলিও কয় দেই এনেকুৱা কিছুমান মানুহ আছে তেওঁলোকৰ যুক্তিবিলাক আমি আকৌ বুজি নাপাওঁ মোৰ যেতিয়া নিজৰ বা যেতিয়া প্ৰেগনেণ্ট হয় বাচ্চাটো প্ৰসৱ কৰিব নোৱাৰে প্ৰসৱ বেদনাত তাই চিঞৰি থাকে আৰু ফেৰি নাথাকে আৰু সম্পূৰ্ণ যেতিয়া বাৰিষা হয় তেতিয়াহে বুজি পোৱা যায় এই কোনোবা প্ৰাধ্যাপক কোনোবা অধ্যাপক কোনোবা সত্ৰাধিকাৰ হুএভাৰ তেওঁলোকে হয়তো গম নাপাওঁ CM হ'ল আমাৰ সমষ্টিৰ পৰা মাজুলী বৰ্তমান চেন্ট্ৰেল মিনিষ্টাৰ তাকো জাহাজ বিভাগৰ ইন্টাৰেষ্টিং ফেক্ট বন্দৰ বিভাগৰ এতিয়া ঘটনাটো হ'ল যে এই যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ পৰা বিধায়ক হৈ গ'ল মাজুলীৰ মানুহবিলাকৰ একমাত্ৰ আশা এইটোৱে আছিলে সৰ্বানন্দ সোণোৱালক কোনেও চিনি পোৱা নাছিলে ময়ো চিনি পোৱা নাছিলোঁ কোন হয় এই যে ভোটটো দিছিলে একমাত্ৰ দলংখনৰ কাৰণে সেইকাৰণে মই CM ছাৰক ক'লোঁ যে এই অহা 4 বছৰলৈকে কি হ'ব মই বোলো বগীবিল হৈ আহিবলৈ মোৰ পইচা নাই ব্যৱস্থাটো ল'ব লাগিব ঠিক আছে হ'ব চাই ল'ম বুলি ক'লে তেখেত বাৰু অত্যন্ত ব্যস্ত কিন্তু মই এবাৰ চেনেলটোৰ হতুৱাই মই আকৌ এবাৰ মই মনত পেলাই দিছোঁ ছাৰক যে আপুনি মোক কৈছিলে যে 4 বছৰৰ ভিতৰত আমাৰ মাজুলীৰ আৰু যোৰহাট সংযোগী দলংখন হ'ব বুলি আপুনি মোৰ আগত ক'লে শ্ৰুতি দিছে আৰু এই কথাটো খবৰ মই আপোনাৰ লৈ থাকিম যেনেকেই পাৰি সদায় খবৰ লওঁ আৰু অহা 4 বছৰত যাতে আৰু এটা প্ৰাণো যাতে পানীৰ তললৈ নাযায় সেই কথাটোৱে মই অনুৰোধ জনাম সদায় আপোনালোকে যদি কাৰ্ফিউ দিছে আমি মানিছোঁ আপোনালোকে যদি কৈছে ফেৰী বন্ধ আমি মানিছোঁ কিন্তু আজিৰ পৰা আপোনালোকে আমাৰ কথা শুনিব লাগিব ইট শুড বি ভাইচ ভাৰ্চা অকল আপোনালোকৰ কথাই আমি শুনি নাথাকোঁ আমাৰ কথা আজিৰ পৰা আপোনালোকে শুনক যিমান পাৰি সোনকালে দলংখন বনাই দিয়ক আমাক আৰু দলং দিয়ালৈকে মাজুলীৰ মানুহ প্ৰত্যেকজনী গৰ্ভৱতী মহিলা প্ৰত্যেকটো এছপাইৰেণ্ট প্ৰত্যেকটো ইণ্টাৰভিউই প্ৰত্যেকটো কলেজৰ ষ্টুডেণ্ট প্ৰত্যেকটো পেচেণ্ট দায়িত্ব আপোনালোকে লওক কেনেকৈ আহিব হয়তো এতিয়া বহুতে ভয় খাব এই নদীখনলৈ আহিবলৈ আপোনালোকে ব্যৱস্থাটো কৰক নমস্কাৰ প্ৰকাশ লাইভ বিশেষলৈ মই স্বপ্নলীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 8 ছেপ্টেম্বৰ তাৰিখে যোৰহাটৰ নিমাতী ঘাটত এক অত্যন্ত মৰ্মান্তিক শোকাবহ ঘটনা ঘটিল দুখন নাওৰ মাজত সংঘৰ্ষ হ'ল তাৰে এখন নাও মা কমলা সেই নাওখন পানীত সম্পূৰ্ণৰূপে ডুব গ'ল আৰু লগতে ডুব গ'ল কেইবাজনো লোক বৰ্তমানলৈকে চৰকাৰ তথা প্ৰশাসনে কিমান লোক নিৰুদ্দেশ হৈছে কিমান লোক উদ্ধাৰ হৈছে কিমান লোকৰ মৃত্যু হৈছে তাৰ এক সঠিক তথ্য দাঙি ধৰিবলৈ সক্ষম হোৱা নাই চাৰিওফালে এক হাহাকাৰ পৰিস্থিতি কিয় হল এই দুৰ্ঘটনা কাৰ দোষত হল এই দুৰ্ঘটনা সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন মোৰ লগত বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে সেই নাওখনত থকা এজন যাত্ৰী এজন প্ৰত্যক্ষদৰ্শী মাজুলীৰ এজন যুৱক সাংস্কৃতিক জগতৰ এটা চিনাকি নাম অবিনাশ ভূঞা অবিনাশ তোমাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ সেই সময়ত তোমাৰ কেনেকুৱা অনুভৱ বা কেনেকুৱা প্ৰতিক্ৰিয়া সেইটো সহজে অনুমেয় সকলোৰে মই সেইখিনি কথা নুসুধোঁ প্ৰথমে সুধিম যিহেতু তুমি নাওখনত আছিলা সেই সময়ত দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল আৰু নিমাতী ঘাটৰ পৰা তেনেই ওচৰত কেনেধৰণে সংঘটিত হ'ল আচলতে প্ৰথমৰ পৰা কওঁ মই আমাৰ কেইজনমান বন্ধু মিলি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এলামনাই মেক্সিমাম আমি নিমাতী ঘাটখন বহুত লেতেৰা হৈছে প্লাষ্টিক বটল চিপছৰ পেকেট কিবা পেকেট গুটখাৰ পেকেট সেই পেকেটখিনি আমি গুচাবলৈ এটা চাফাই অভিযান চলালোঁ যিহেতু ভূপেন হাজৰিকাদেৱে মহাবাহু খুব ভাল পাইছিলে বহুত গান আছে তো নিমাতী ঘাটত আমি এটা অনুষ্ঠান চলাই আছিলোঁ আৰু সুধাকণ্ঠৰ জন্মদিন আছিলে হয় সুধাকণ্ঠৰ জন্মদিন আছিলে আৰু মোৰ প্লেনটো আছিলে কি মই আচলতে যাবলগীয়া অফলামুখ ফেৰীৰে মোৰ কেইজনমান বন্ধু আছিল মোৰ এটা বেগ অফলামুখ ফেৰীত অলৰেডি পাৰ হৈ গ'ল কিন্তু মেইন মোৰ মই আছিলোঁ বাহনাত মোৰ বন্ধু অভিজিত নাথৰ লগত তাৰ গাড়ীত মোৰ গোটেই বস্তু বাহানিখিনি আছিলে মোৰ ঘৰৰ কিছুমান বজাৰ আছিলে ঢেৰ বজাৰ আছিলে কি হ'ল 3:30ত অকণমান দেৰি হৈ গ'ল আৰু মই যিহেতু খুব ভাল পাওঁ সংস্কৃতি ভাল পাওঁ বা সেইকাৰণে মই বোলো অকণমান আৰু আধা ঘণ্টা টাইম দিওঁ সেয়েহে মই কমলাবাৰী ফেৰীলৈ ৰৈ দিছিলোঁ মই বস্তুখিনি উঠালোঁ ফেৰীখন যাবলৈ প্ৰায় ৰেডি হৈছিলে তেতিয়াই মই বস্তুখিনি উঠাই পেলাই মই পাৰলৈ ইহঁতে মাতিলে ঐ আহচোন এইখন এতিয়া বেক কৰিব এইখন ফেৰী এতিয়া লাগিবহি তই অকণমান আমাৰ লগত থাক আমি খানা বনাইছিলোঁ খানা খাই লওঁ ঠিক আছে মই জাষ্ট সিহঁতক মাতিছোঁ মই ভাত এগৰা মুখলৈ ভৰাইছোঁ তেতিয়া এটা প্ৰচণ্ড শব্দ দৌৰি গৈছোঁ
আৰু যোৱাৰ পিছত 3 মিনিটো হয়তো নালাগিলে কিবা কিবি হৈ গ'ল মোৰ এক্সেক্টলি এতিয়া মনতো নাই কি হৈ গ'ল মই অলপমান সময় মই নিজৰ কেমেৰাত বন্দী কৰিছিলোঁ ফোনত আৰু তুমি নাওখনৰ তলত ভিতৰত আছিলা নে ওপৰত আছিলা ন মই আচলতে নাওখনৰ পৰা মই নামি আহিছিলোঁ যে সেই সময়ত বেক কৰিছিলে যদিহে এইটো জাৰ্ণিটো ষ্টাৰ্ট হ'লহেঁতেন তেতিয়াহ'লে মই নাওখনতে থাকিলোহেঁতেন আৰু আজি মই ইয়াত নাথাকিলোহেঁতেন মোৰ গোটেই বস্তু বাহানি মই তাত থলোঁ ফুলৰ টাবলৈকে গোটেইখিনি মই তাত থলোঁ থৈ পেলাই ইহঁতক মই বাই ক'বলৈ আহিছিলোঁ তাৰপিছত যেতিয়াই দেখিলোঁ যে নাওখন আচলতে বেক কৰিছে ইখন গাড়ী ইখন ফেৰী পাৰ্ক কৰিবৰ কাৰণে জেগাটো উলিয়াই দিছে সেইকাৰণে মই ৰৈ দিলোঁ আৰু ৰৈ দিয়াটোৱে আচলতে ভগৱানে বচালে বুলি ক'ব লাগিব সেইটো ভাগ্য বুলি ক'ব লাগিব তাৰ পিছতে মাজুলীৰ ফালৰ পৰা ইখন নাও আহি আছিলে মানে মাজুলী আমাৰ প্লেটফৰ্ম এটাই আছে কমলাবাৰী ফেৰীত তাতে কি হয় যিখন যাবলগীয়া থাকে সেইখন অলৰেডি বস্তু বাহানি উঠাই থাকে গাড়ী উঠাই থাকে বাইক উঠাই থাকে আৰু সিখন ফেৰী যেতিয়া পালেহি সেইখন ফেৰী মানে অলমষ্ট মানুহ নামিলেই আৰু যিখন ডাঙৰ ফেৰী আছিলে কিছুমান মানুহ নামিলেই আৰু তাৰপিছত কি হ'ল এটা খুন্দা মাৰিলে আৰু এক্সেক্টলি মোৰ ভিজুৱেলটো মনত নাই কেলে মই মোৰ বেক চাইডে ঘটি আছিলে ঘটনাটো মই বন্ধুৰ লগত মই কথা বতৰা পাতি আছিলোঁ মই কিবা এটা খাবলৈ লৈছিলোঁ সেয়ে এক্সেক্টলি মই এতিয়া মিছা কথা এটাতো ক'ব নোৱাৰোঁ সেয়েহে মই এক্সেক্টলি ক'ব নোৱাৰোঁ কিন্তু শব্দটো হৈছে মানে 3 মিনিটৰ ভিতৰত মোৰ চকুৰ আগত মোৰ চিনাকি যিখন মুখক মই কৈ আহিছিলোঁ যে দাদা মই আহি আছোঁ দেই লগৰকেইটাক মাতি আহোঁ সেই মুখকেইখন এতিয়া আজি এই মুহূৰ্ত পৰ্যন্ত মই দেখা নাই কোনো তথ্য লাভ কৰা নাই আৰু টেলিভিছনত বা কি চলি আছে নাজানো মই কালিৰ পৰা ৰাতিৰ পৰা তাতেই আছোঁ এতিয়াহে চেনেললৈ আহিছোঁ তথ্য ওলাই আছে বা কি কৰি আছে নাজানো কিন্তু এতিয়া কি হৈছে মই এজন মাজুলীৰ যুৱক হিচাপে আমি অলৰেডিও কিছুমান প্ৰতিবাদ কৰিছিলোঁ দলংখনৰ কথাটো বিশেষকৈ এই দলংখন কিছুমানে নালাগে বুলিও কয় দেই এনেকুৱা কিছুমান মানুহ আছে তেওঁলোকৰ যুক্তিবিলাক আমি একো বুজি নাপাওঁ মাজুলীয়া স্বকীয়তা হেৰুৱাব তেনেকুৱা সেই পৰিচয় হেৰুৱাব এনেকুৱা ধৰণৰ পৰিচয় হেৰুৱাব সেইবিলাক আচলতে যুক্তি নহয় সেইবিলাক হ'ল এটা প্ৰপাগাণ্ডা বনাই দিয়া কোনোবাই মই যদি ব্যক্তিগতভাৱে কওঁ কাৰণ মোৰ যেতিয়া নিজৰ বা যেতিয়া প্ৰেগনেণ্ট হয় বাচ্চাটো প্ৰসৱ কৰিব নোৱাৰে প্ৰসৱ বেদনাত তাই চিঞৰি থাকে আৰু ফেৰি নাথাকে আৰু সম্পূৰ্ণ যেতিয়া বাৰিষা হয় তেতিয়াহে বুজি পোৱা যায় এই কোনোবা প্ৰাধ্যাপক কোনোবা অধ্যাপক কোনোবা সত্ৰাধিকাৰ হুএভাৰ তেওঁলোকে হয়তো গম নাপাব এতিয়া চাওক মই কাৰো এগেইনষ্টৰ নহয় প্ৰথম কথা মই কোনো দল সংগঠনৰ নহয় মই এজন মাজুলীৰ সাধাৰণ যুৱক মই এজন শিক্ষিত নিবনুৱা আৰু মই বিচাৰোঁ মাজুলীখনৰ উন্নতি হওক চাওক CM হ'ল আমাৰ সমষ্টিৰ পৰা মাজুলী বৰ্তমান চেণ্ট্ৰেল মিনিষ্টাৰ তাকো জাহাজ বিভাগৰ বন্দৰ বিভাগৰ এতিয়া ঘটনাটো হ'ল যে এই যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ পৰা বিধায়ক হৈ গ'ল মাজুলীৰ মানুহবিলাকৰ একমাত্ৰ আশা এইটোৱে আছিলে সৰ্বানন্দ সোণোৱালক কোনেও চিনি পোৱা নাছিলে ময়ো চিনি পোৱা নাছিলোঁ কোন হয় মই পাৰ্চনেলি পাইছিলোঁ সেইটো বেলেগ কথা মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়া সেই সূত্ৰে পাইছিলোঁ কিন্তু এই যে ভোটটো দিছিলে একমাত্ৰ দলংখনৰ কাৰণে আৰু ভুলকৈ যদি কোনোবাই ভাবি আছে যে বিজেপিক ভাল পায় বা কোনোবা দলক ভাল পায় কাৰোবাৰ আদৰ্শত অনুপ্ৰাণিত হৈ পেলাই মাজুলীৰ মানুহে জিকাইছিলে তেতিয়াহ'লে আপোনালোক ভুল মই স্পষ্টভাৱে কওঁ যে একমাত্ৰ মাজুলীৰ সুৰক্ষাৰ স্বাৰ্থতহে এখন নতুন চৰকাৰ বিচাৰিছিলে মই কোনো দলৰ কথা নকওঁ কংগ্ৰেছ হওক বিজেপি হওক যিয়ে নহওক মাজুলীৰ মানুহৰ উন্নয়ন মানে পকা ৰাস্তা কেইটামান নহয় মাজুলীৰ মানুহৰ উন্নয়ন মানে ডিষ্ট্ৰিক্ট হস্পিটেল এখনৰ নাম দি ফলক দি পেলাই তাৰ ভিতৰত ডক্টৰ নথকাকৈ থকা সেইটো নহয় মাজুলীৰ উন্নয়ন মানে কেইটামান ডাঙৰ বিল্ডিং বা ৰিজৰ্ট নহয় মাজুলীৰ উন্নয়ন মানে মাজুলীৰ মানুহৰ সুৰক্ষাটো মোৰ এতিয়া যদি মই এতিয়া নিবনুৱা মোৰ যদি কাইলৈ এটা চাকৰি ওলায় মইতো আহিব লাগিব আৰু মই কালি যিটো পৰিস্থিতিত মই কথম্পি মই প্ৰাণ ৰক্ষা কৰিছোঁ বা ৰক্ষা পাইছোঁ মই আৰু এই ৰুটটোৰেদি মই মাজুলীলৈ অহা যোৱা কৰিবলৈ এইটো মোৰ কাৰণে অন্ততঃ অলপ দিনৰ কাৰণে এইটো সম্ভৱ নহয় কাইলৈ যদি মোৰ কিবা এটা ইণ্টাৰভিউ ওলায় চৰকাৰী ইণ্টাৰভিউৰে যদি ওলায় কাৰণ মইতো শিক্ষিত এজন নিবনুৱা চাকৰি যদি ওলায় মই আহিবৰ কাৰণে একো সুবিধা কিন্তু নাই কাৰণ মোৰ লগত বাইক নাই মোৰ লগত গাড়ী নাই মই দুখীয়া মানুহ মই নিবনুৱা এজন মানুহ মই বগীবিল হৈ পেলাই যোৰহাটলৈ অহাটো মোৰ কাৰণে সম্ভৱ নহয় সম্ভৱ হ'লহেঁতেন যদিহে চৰকাৰে কিবা এটা ব্যৱস্থা কৰিলেহেঁতেন এতিয়া কৰা নাই এতিয়া আজি কালি ঘটনাটো ঘটিলে আজি মই কালি ৰাতিৰ পৰাই আছোঁৱেই নিমাতী ঘাটতে আছোঁ বহুত কষ্টৰ ফলত মন্ত্ৰীসকলক লগ কৰিলোঁ বিধায়কসকলক লগ কৰিলোঁ আৰু তেওঁলোকৰ সঁহাৰি খুব ভাল পালোঁ দেই মই
ব্যক্তিগতভাৱে বহুত ভাল ফিল কৰিছোঁ যে তেওঁলোকে মোক সুন্দৰকৈ কথাখিনি সুধিছে, বিৰাট ভাল পালোঁ। আৰু CM ছাৰক লগ পাবলৈ বহুত কষ্ট, বেৰিকেড থাকে কিছুমান। ইনফেক্ট মই যেতিয়া লগ কৰিবলৈ গৈ আছিলোঁ তেতিয়া ৰংদৈ আৰক্ষী চকীতে মোক ৰখাইছে। তাৰপিছত মই কথা পাতিবলগীয়া হৈছে যে এনেকুৱা কথা, মোৰ আধাখিনি বস্তু, মই চাৰ্টটো বেলেগৰহে পিন্ধি আছোঁ, মোৰ বস্তুখিনি নদীৰ তলত আছে, মোক যাবলৈ দিয়ক। এতিয়া তেওঁ সেই প্ৰশাসনৰ সেই মানুহখিনিৰ গাত দোষ নাই, কাৰণ তেওঁলোকে মোকো চিনি নাপায় বা মোৰ আৰ্জেঞ্চিটো বুজি নাপায়। আৰু এনেকুৱাও হয় যে কিছুমান মানুহে এনেই মিছামিছি কথা কৈ পাৰ হৈ গৈ আছে, আৰু বেৰিকেডটো দিছে হয়তো যিহেতু CM আহিব সেইখিনি তেওঁলোকৰ কথা। কিন্তু কথাটো হ'ল কি, মই যেনে তেনে গৈ পেলাই CM ছাৰক মই লগ পালোঁ। লগ পোৱাৰ পিছত মই তেখেতক সুধিলোঁ যে দলংখন হ'বনে নহয় স্পষ্টকৈ আপুনি মোক কওক। তেওঁ ক'লে যে মই কৈছোঁ অলৰেডি, আৰু তোকো কৈছোঁ যে 4 বছৰৰ ভিতৰত দলংখন হ'ব। এতিয়া এই যে কথাষাৰ ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে পাহৰি নাযায়, মোৰ অনুৰোধ সেইটোৱে। অহা 4 বছৰ পাহৰি যায়, প্ৰত্যেকবাৰে সকলোৱে পাহৰি যায়। আৰু মই আজি যিহেতু কালি কথম প্ৰাণ ৰক্ষাই কৰিছে, আজিৰ পৰা মোৰ জীৱনটো এই কথাটোতেই থাকিব যে মাজুলী মানুহৰ সুৰক্ষাটোৰ কাৰণেই মই কাম কৰি যাম, মই মৰা দিনালৈকে। ডেডলাইনটো হৈছে 4 বছৰ। 4 বছৰ আমি অপেক্ষা কৰিম। আৰু মই ছাৰক এইটোও কৈছোঁ যে 4 বছৰলৈকে আমি কেনেকৈ অহা যোৱা কৰিম? মইতো এতিয়া এইখন ফেৰী দি মই অহা যোৱা কৰিব নোৱাৰোঁ। সেই ছবিখন বাৰে বাৰে মনলৈ আহিব, মই নোৱাৰিম। মোৰ হয়তো হাৰ্টৰ প্ৰব্লেম হওক, কিবা এটা প্ৰব্লেম হ'ব, মানে মই নোৱাৰিম, হয়তো মেণ্টেলি আনষ্টেবল হৈ যাব পাৰোঁ। যিহেতু আমি ষ্ট্ৰাগলিং আৰ্টিষ্ট, ঠিক আছে, আমি আৰ্টিষ্ট বুলি ক'ব নিবিচাৰোঁ, আমি হ'ব বিচাৰোঁ, কিবা কিবি কাম কৰিব বিচাৰোঁ, আমি চেষ্টা সদায় কৰি আছোঁ। কিন্তু আমাৰ বহুতখিনি ইম'শ্যন থাকে, আৰু সেই বস্তুখিনি মানে এনেকুৱা ধৰণৰ ঘটনাই বহুত বেছি প্ৰভাৱ পেলায়। যিহেতু আমি সদায় সমাজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু এনেকুৱা কিছুমান ঘটনা ঘটি যায়, তাৰপিছত বহুত বেছি বেয়া লাগে। সেইকাৰণে মই CM ছাৰক ক'লোঁ যে এই অহা 4 বছৰলৈকে কি হ'ব? মই বোলো বগীবিল হৈ আহিবলৈ মোৰ পইচা নাই, ব্যৱস্থাটো ল'ব লাগিব। ঠিক আছে হ'ব, চাই ল'ম বুলি ক'লে। তেখেত বাৰু অত্যন্ত ব্যস্ত, কিন্তু মই এবাৰ চেনেলটোৰ হতুৱাই মই আকৌ এবাৰ মই মনত পেলাই দিছোঁ ছাৰক যে আপুনি মোক কৈছিলে যে 4 বছৰৰ ভিতৰত আমাৰ মাজুলীৰ আৰু যোৰহাট সংযোগী দলংখন হ'ব বুলি আপুনি মোৰ আগত ক'লে, প্ৰতিশ্ৰুতি দিছে। আৰু এই কথাটো খবৰ মই আপোনাৰ লৈ থাকিম, যেনেকেই পাৰি সদায় খবৰ ল'ম, আৰু অহা 4 বছৰত যাতে আৰু এটা প্ৰাণো যাতে পানীৰ তললৈ নাযায়, সেই কথাটোৱে মই অনুৰোধ জনাম। তুমি যিহেতু সেই ঘটনাস্থলীত উপস্থিত আছিলা, চৰকাৰী তথ্য মতে ফেৰীখনত প্ৰায় 90 পৰা 95 জন লোক আছিলে বুলি কৈছিলে, আৰু নিৰুদ্দেশ হৈ থকাৰো এটা তথ্য দিছে যে এগৰাকীৰ মৃত্যু হৈছে, আৰু খুব কম মানুহ সন্ধানহীন হৈ আছে, 2জন বা 3জন। সেই তথ্যটো তোমাৰ মতে কিমান শুদ্ধ, বা তুমি ভাবানে যে 90 বা 95 মানুহে আছিলে নে তাতকৈ অধিক আছিলে, আৰু মৃত্যু হোৱাৰ সম্ভাৱনা কিমান? এই ধৰণৰ তথ্যসমূহ এটা অনুমানৰ ভিত্তিত ক'ব পাৰিবানে তুমি এই মুহূৰ্তত? মানে মোৰ আচলতে মই বস্তুখিনি উঠাই পেলাই ঘূৰি আহিলোঁ। মই নাওখনৰ য'ত ছিটিং ব্যৱস্থাটো আছে তাৰ ভিতৰলৈ মই সোমোৱা নাই। মই অনেষ্টলি ক'বলৈ গ'লে মই তাৰ ভিতৰত সোমোৱা নাই, কিন্তু মানুহ আছিলে, ধৰক 100ৰ ওচৰা-ওচৰি মানুহেই আছিলে, হয়তো বেছিও হ'ব পাৰে, কমো হ'ব পাৰে, মই নাজানো। মই প্ৰথমতেতো ভাবিছিলোঁ যে কমলাবাৰী ফেৰীঘাট হয়, মইতো ভাবিছিলোঁ 300মান মানুহ আছে, কিন্তু তাৰপিছত যেতিয়া মই দেখি আছোঁ যে ইমান মানুহ নাছিলে বুলি কৈ আছে, কাৰণ কি হ'ল সেইখন বেকহে কৰিছিলে ফেৰীখন, মানে বাইকৰ আৰোহীবিলাক নামি দিছিলে, বাগীখন আছিলে তাত, কিন্তু আৰোহীবিলাক নামি দিছিলে। তো এনেকুৱাও হৈছিলে, সেইকাৰণে আমি সঠিককৈ ক'ব নোৱাৰিম, আৰু মই চেনেল এটাত এনেকৈ ভুল তথ্য এটা মই দিব কেতিয়াও নিবিচাৰোঁ। মই নিজেও সেইকাৰণে কৈছোঁ যে চৰকাৰী তথ্যটি প্ৰত্যক্ষদৰ্শী ৰূপে তুমি শুদ্ধ বুলি ভাবা নে নাভাবা? কাৰণ এটা কথা নিশ্চিত যে মাজুলী যোৰহাটৰ মাজত যিখিনি ফেৰীয়ে চলাচল কৰে, কিমান যাত্ৰী গৈছে, কিমান টিকেট প্ৰদান কৰা হৈছে, তাৰ কিন্তু নিশ্চিত তথ্য নাথাকে প্ৰশাসনৰ হাতত। আৰু সেইবাবে এতিয়া এই সমস্যাটো হৈছে যে কোন মানুহ আছে, এতিয়া যিকেইটা বিভাগ আছে বিশৃংখলভাৱে চলি আছে, আৰু কি হৈছে এটা চিণ্ডিকেট ৰাজ আচলতে চলি আছে লেচি আৰু চৰকাৰী বিষয়াৰ মাজত। সেই কথাখিনি আমি ইমান বেছি দলে নাযাওঁ, আমি সহজ সৰল মানুহ নাযাওঁ, আপোনালোকে পিছত আলোচনা কৰিব কথাখিনি। বহুতখিনি চিণ্ডিকেট ৰাজ চলি আছে, আৰু এনেকুৱা হৈ আছে, মই নিজে এবাৰ এখন 4 হুইলাৰ যেতিয়া নমোৱা যায় বাৰিষাৰ সময়ত 2খন তক্তা দি পেলাই, সেই দৃশ্যটো মুখ্যমন্ত্ৰীৰ গাড়ীখন যদি পাৰ কৰিলেহেঁতেন তেতিয়া তেওঁ বুজি পালেহেঁতেন। আমিবিলাক বহুত দুখীয়া মানুহ, আমাৰ 4 লাখ 5 লাখ টকীয়া এখন গাড়ী যেতিয়া 2খন তক্তাত তলত সম্পূৰ্ণ পানীত পাৰ হৈ যায় আৰু কেতিয়াবা ফচি যায়, তেতিয়া চিৰিংকে মাৰে বুকুখন। সেই কথাবিলাক আচলতে চৰকাৰী আমলাসকলে বুজি পাব লাগিব। এতিয়ালৈকে বুজি নাপালে, কিন্তু আজিৰ পৰা পাব লাগিব।
মোৰ কথাটো সেইটো যে মই অকলে নাই মোৰ এতিয়ালৈকে 4000 মান ফোন কল আহি আছে মাজুলীৰ বিভিন্ন সচেতন মানুহৰ পৰা আৰু মাজুলীৰ ইতিমধ্যে গোটো খাইছে মানুহ সকলো ওলাই আহিছে কাৰণ আমি সদায় ৰৈ আছিলোঁ মাজুলীৰ মানুহবোৰ সহজ সৰল আছিলোঁ আমি মানে মানি লওঁ আমাক যদি কাৰফিউ দিয়ে কোনো মানুহ যদি মই বেলেগ চহৰৰ কথা বেলেগ ঠাইৰ কথা নাজানো মাজুলী যদি 6 বজাৰ পৰা কাৰফিউ বুলি কয় 5:45 পৰা আপুনি কুটা এডালত দেখিবলৈ নাপায় ইমানেই বাধ্য মাজুলীৰ মানুহ ইমানেই আনুগত্য পুলিচ বা প্ৰশাসনৰ প্ৰতি হেলমেট নিপিনাকে গ'লে আজিও দেউতাই কয় হেলমেটটো পিন্ধি যা লাগিলে ওচৰতে যাওঁ হাইৱে চাইৱেৰ পৰা বহুত দূৰত তথাপিতো পিন্ধি যাবলৈ কয় সেই আনুগত্যবিলাক মাজুলীৰ মানুহৰ পৰা পাই আমাৰ বিষয়াসকলে বহুত বেছি মূৰত উঠি নাচি মাজুলীৰ মানুহবিলাকক চেছ কৰি পেলালে সহজ সৰলতাখিনিক দুৰ্বলতা বুলি ভাবিলে নেকি বাৰু ভাবি ল'লে চাগে কাৰণ এনেকুৱাও হৈছে যে যোৱা যেতিয়াৰ পৰা আমাৰ বিধায়ক যেতিয়াৰ পৰা CM হ'ল বা বিধায়ক যেতিয়াৰ পৰা হ'ল মাজুলীখনৰ উন্নতি হৈছে মই নহয় বুলি নকওঁ দেই উন্নতি হৈছে উন্নতিৰ এটা ডেফিনেশ্যন আছে উন্নতিটো মানে ৰাস্তাকেইটা পকি হ'লে যে উন্নতি হ'ব সেইটোতো নহয় এতিয়া আমি ভোট দিছিলোঁ মই পাৰ্চনেলিও মই ভোট দিছিলোঁ যে দলংখন এবাৰ হ'বগে আৰু CM হৈ গ'ল আমাৰ এতিয়া অন্তত হ'ব দলং দুবাৰকৈ আধাৰশিলা স্থাপন হ'ল এতিয়া ৰাসৰ সময়ত আপোনালোকে হয়তো দেখিছে ৰাসৰ সময়ত পৰুৱা এটা সোমাবলৈও জেগা নাথাকে ভগৱানৰ কৃপাত নাজানো শ্ৰীকৃষ্ণৰে হয়তো লীলা হ'ব পাৰে এক্সিডেণ্ট নহ'লে আজিলৈকে হোৱা হ'লে কিন্তু আজিৰ যিটো দুৰ্ঘটনা তাতকৈ কিন্তু বহুত বেছি ইয়াতকে 100 গুণ মানুহ সন্ধানহীন হৈ থাকিলেহেঁতেন মানে কাৰণ গাড়ী বাইকৰ এটা পৰুৱা সোমাব নোৱাৰাকে পাণ জপাদি এনেকে জাপি নিয়ে আৰু আটাইতকৈ ডাঙৰ কথা যিখিনি 4চকীয়া গাড়ী নিয়ে তাৰ মাজত একেবাৰে কম ডিষ্টেঞ্চ থাকে দৰ্জা খুলিব নোৱাৰা মাজত মানুহ বহুৱাই নিয়ে এতিয়া যদি 4 হুইলাৰ এখন মই নিজেই এবাৰ আছো 4 হুইলাৰ এখনত যেনিবা মোৰ যদি ইউৰিনেলত যাব লাগে আৰু মোৰ টয়লেট লাগিছে মোৰ পেট বেয়া হৈ আছিলে বুলিতো লেচিয়ে নাজানে তো মই গাড়ীখনত সোমাই দিলোঁ মোৰ কাষত দুফালে দুখন গাড়ী লগাই দিলে দুফালে দুখন গাড়ী যেতিয়া লগাই দিলে মইতো আবদ্ধ মই 1 ঘণ্টা লাগিব গোটেই জাৰ্ণিটোত সেই এঘণ্টাত মই কি কৰিব লাগে যদি মোৰ প্ৰেগনেণ্ট মানুহো থাকে হয়তো প্ৰসৱ বেদনাত তেওঁ চিঞৰি থাকিব লাগিব একো ব্যৱস্থা নাই ব্ৰহ্মপুত্ৰৰ মাজত দৰ্জা খোলাৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকে লাগিলে সেই মানুহজনৰ মৃত্যু হৈ গ'লেও খুলিব নোৱাৰে গাড়ী আৰু গাড়ীবোৰ এনেকে ৰখোৱা হয় যে লেচিজনে যে পইচা ল'বলৈ যে আহে মোৰ ভয় লাগে যে এই মানুহটো পৰিব নেকি এতিয়া এনেকুৱা চিটুৱেশ্যন হৈছে মই এটা ভৰি পানীৰ ফালে এনেকে দি পেলাই এনেকে গাড়ী এখনত ধৰিও মই আহি পাইছোঁ কাৰণ মোৰ ইমাৰ্জেঞ্চি আছিলে আৰু মোৰ বগীবিল হৈ আহিবলৈ মোৰ লগত পইচা নাই আৰু সেই ব্যৱস্থা যুগ যুগ ধৰি চলিয়ে আছে মাজত চলি আছে আজি মোৰ 27-28 বছৰ হৈছে সদায় শুনি আহিছোঁ হয়তো সকলোৱে ৰৈ আছিলে কালিৰ নিচিনা ঘটনা এটাৰ কাৰণে এই কথাবোৰ সদায় আমি কওঁ ফেচবুকত লিখোঁ ক'ৰবাত লিখোঁ এইবিলাক আচলতে য'ত পাবগে লাগে তাত নাপায়গে চাগে মই অকলে প্ৰটেষ্টো কৰিছিলোঁ যে দলং এখন লাগে বুলি মই পানীত পৰি পেলাই অকলে প্লে কাৰ্ড এখন লৈছোঁ আমাক এখন দলং লাগে বুলি মই প্ৰটেষ্ট কৰিছোঁ দেখিছিলোঁ আমি চ' যিমান পাৰোঁ আমি কৰি আছোঁ মই অকলে নহয় দেই বহুত হাজাৰটা মানুহ আছে কিন্তু সেইখিনিক দবাই থোৱা হয় আৰু দবাই কেনেকৈ থোৱা হয় মই কৈ দিছোঁ যিখন চৰকাৰ চলি থাকে মই কোনো দলৰ কথা কোৱা নাই কংগ্ৰেছ হওক বিজেপি হওক যিয়ে নহওক কি হয় মাজুলীৰ মানুহখিনি বিৰাট ইম'চনেলি এটাচ হৈ থাকে ইম'চনেলি চবৰ লগত এটাচ হৈ থাকে এতিয়া ধৰক মোৰ যদি ভিনদেউ খুৰা পেহী কোনোবা যদি কংগ্ৰেছ বিজেপি বা কিবা কৰ্মী হয় মই যদি কিবা এগেইনষ্টত কথা কওঁ তেতিয়াহ'লে তেওঁ মোক ফোন কৰিব যে এইটো নকৰিবিচোন আমাৰ দলৰ কথা তো তেনেকৈ বুলিয়ে থাকি যায় আৰু ময়ো তেনেকৈ বহুতবাৰ ৰৈছোঁ কাৰণ মোৰ বন্ধু কেইজনমান দেখিছোঁ একেবাৰে নিবনুৱা কেইজনমান যুৱক এতিয়া ঠিকা কৰি পেলাই তেওঁলোক চলি আছে মোৰ দেখি ভালো লাগে যে সিহঁতে ঠিকা কৰিবলৈ পাইছে অন্ততঃ বিজেপি কৰি পেলাই ঠিকা কৰিবলৈ পাছত মোৰ ভাল লাগিছে কাৰণ সিহঁত স্বাৱলম্বী হৈছে কিন্তু যুক্তিৰে আকৌ মই মানে এৰিবলৈ মন নাযায় কিন্তু কি হয় যে বেয়া লগা হৈ যায় যে মই তহঁতৰ লগত লাগিনো কি লাভ চৰকাৰখনেহে কৰি আছে তহঁতে অন্ততঃ স্বাৱলম্বী হৈছ গাঁওখনৰ কথা এটা কৈ পেলাই তো কথাবোৰ তেনেকুৱা হয় তেনেকৈ হৈ আজিলৈকে দবি থাকিলে বস্তুটো কিন্তু কালিৰ ঘটনাৰ পিছত মই বুলি নহয় চব মানুহ ওলাই আহিছে আজি সকলো মানুহে ফোন চোন কৰি আছে মই যিহেতু স্পটত আছিলোঁ সেইকাৰণে সকলোৱে মোক ফোন কৰিছে আৰু মাজুলীতো বহুত ওলাই আহিছে গুৱাহাটীতো বহুত মানুহ ওলাই আহিছে সমগ্ৰ অসমৰ মানুহ ওলাই আহিছে সকলোৱে ফোন কৰিছে আৰু প্ৰত্যেকটো দল সংগঠন সকলোৱে ফোন কৰিছে মই কোনো দল সংগঠনৰ মানুহ নহয় মই কাৰো ৰিপ্ৰেজেণ্টেটিভ নহয়
মই মাজুলীৰ ৰিপ্ৰেজেণ্টেটিভ মাজুলীৰ ইউথটো বিশেষকৈ সাংস্কৃতিক জগতৰ ফালৰ পৰা তোমাক সকলোৱে চিনি পায় সেইবাবে তোমাৰ যোগেদি যে এটা প্ৰতিবাদৰ এটা চিম্বল হ'ব পাৰে সেইটো সকলোৱে এটা অনুধাৱন কৰিছে সেইবাবে তোমাৰ হয়তো হ'ব পাৰে সংস্কৃতি ভাল পাওঁ এতিয়া যিমানখিনি মানুহ আছে অসমত ভালকৈ কাম কৰি থকা সকলোৱে মোক ফোন কৰি খবৰ লৈছে যিমানখিনি ছিংগাৰ আছে ভাল মিউজিচিয়ান আছে সকলোৱে তাত এটা ডাঙৰ প্ৰশ্ন আহে মানুহৰ মৃত্যু হ'লেহে চৰকাৰ বা প্ৰশাসনৰ গা লৰে নেকি কাৰণ কালি এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'ল আৰু মুখ্যমন্ত্ৰী আজি আহি নিমাতীত উপস্থিত হ'ল আৰু উপস্থিত হৈ এটা ঘোষণা কৰিলে যে কাইলৈৰ পৰা ৰোপেক্স জাহাজ চলিব 6খনকৈ চৰকাৰৰ নাও চলিব আৰু লগতে ছিংগল ইঞ্জিন নাও সম্পূৰ্ণৰূপে বন্ধ এই ব্যৱস্থাখিনি মানুহৰ মৃত্যুৰ পূৰ্বে গ্ৰহণ কৰিব নোৱাৰে নেকি চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি ধৰণৰ এটা কথা হৈ থকা নাই নে সেইটোৱে চলি আহি আছে আৰু কিমান কেনেকৈ হ'ব এনেকৈ কি ক'বা এই সেই এতিয়া ৰোপেক্স ৰ'ৰ এইবিলাক দেখিবলৈ খুব ভাল লাগে দেই মোৰ ৰিচেণ্টলি মই এটা ইনচিডেণ্ট কওঁ মোৰ কটনৰ পৰা মোৰ টিচাৰ তেওঁলোক আহিছিল ডকুমেণ্টাৰীৰ কাৰণে মই তেওঁলোকৰ লগত লাগি আছিলোঁ এছিষ্ট কৰিছিলোঁ মই নিজেও চিনেমাৰ কাম কৰোঁ তো তেওঁলোকক পঠাবলৈ কাৰণে মই সেই ৰোপেক্স নেকি সেইখন পাইছিলোঁ খুব বিলাসী এখন তাৰপিছত মোক ছাৰে ফোন কৰিছে যে এইখনো ভাড়া বহুত বিচাৰিছে আচ্ছা ভাড়া বেছি নেকি ঠিক আছে বাৰু ভাড়া বেছি অন্ততঃ আপোনালোক গৈছে ডেকত উঠি পেলাই গৈছে হ'ব দিয়ক একো নাই কিন্তু সেইখনো তাৰপিছত দেখোন নচলা হৈ থাকিল ফুলদানি হৈ পৰি থাকিল ফুলদানি হৈ পৰি আছে তেনেকুৱা দুখনমান চলি থকা কিয় পৰি আছে সেই তথ্যবোৰো আচলতে আমি মানে শুনি গম পাওঁ এইবিলাক আমি মিডিয়াত কৈ দিবলৈ অসুবিধা কিছুমান কথা যিহেতু মেক্সিমাম মানুহ আমাৰ চিনাকি তাৰমানে সেইটো কাৰণে আমি কৈ দিবলৈ বেয়া পাওঁ কিন্তু তদন্তটো চৰকাৰে কৰক সেইটো আমাৰ কাম নহয় ন চৰকাৰে কৰক যে ৰ চলা নাছিলে কেলে ডিচিয়ে মানা কৰিছিলে নে উপায় মানে কোনে মানা কৰিছিলে সেইটো উলিয়াওক এতিয়া মানে ৰোপেক্স নচলাৰ আঁৰত নিশ্চয় এটা ৰহস্য আছে সিন্ডিকেট এটা চলি আছে মই ইমানলৈকে গম পাওঁ যে তাৰ পৰা তেল চুৰি হয় ড্ৰামে ড্ৰামে বিক্ৰীও কৰে আৰু তাৰপিছত তেওঁলোকে কমপ্লেইন কৰে যে আমাৰ লাভ নহয় ৰোপেক্স চলাই পেলাই আৰু সেইখিনিলৈ আমি নাযাওঁ মোৰ ৰোপেক্স আজিলৈকে উঠি পোৱাৰ সৌভাগ্যটোও হোৱা নাই কিন্তু এই লাভ লোকচানৰ সমীক্ষাটোত কিন্তু জীৱন হেৰাই গ'ল কেইবাটাও হয়তো বৰ্তমান এটাৰ খবৰ আমি পাইছোঁ আৰু হয়তো ওলাব পাৰে ডেফিনেটলি লাভ লোকচানৰ এই সমীক্ষাবিলাকত মানে এইবিলাকত ক'বলৈ আৰু একো ভাষা নাথাকে এইবিলাক আচলতে অমানৱীয় কিছুমান কথা মানে এগৰাকী উঠি অহা প্ৰবক্তাই প্ৰাণ হেৰুৱালে মাজুলীলৈ চাকৰি কৰিবলৈ আহি কাহিলীপাৰাৰ ছোৱালী এটা ডাঙৰ এটা ভাবিবলগীয়া এটা চিন্তা কৰিবলগীয়া অতি পৰিতাপৰ বিষয় সাংঘাতিক মানে এতিয়া এইবোৰ আমি দোষটো কাৰোবালৈ ঠেলি দিম বা এনেকুৱা ধৰণৰ কথা নহয় এতিয়া আজিৰ পৰা আলোচনাটো এনেকুৱাকৈ হ'ব লাগে যে মাজুলী মানুহৰ সুৰক্ষাটো একেবাৰে প্ৰথমত তাৰপিছতহে ভোট এতিয়া উপ নিৰ্বাচন আহি আছে উপ নিৰ্বাচন মাজুলীৰ মানুহে কেনেকৈ অংশগ্ৰহণ কৰিব বা কৰিব নে নকৰিব সেইটো এতিয়ালৈকে মানে এটা কনফিউজন এটা সবৰে হৈ আছে হয়তো সোশ্যাল মিডিয়াত এটা অলৰেডি এটা ট্ৰেন্ড হৈছে যে উপ নিৰ্বাচন বৰ্জন কৰিব লাগে বা ভোট বৰ্জন বহুতে কৰিছে ষ্টেটাস দিছে ফেচবুকত কৰ্মক্ষেত্ৰত বা কাৰ্যক্ষেত্ৰত কিমান প্ৰুফ হয় সেইটো পিছৰ এটা হ্যাশট্যাগ চলি আছে নো ব্ৰিজ নো ভোট বুলি এটা চলি আছে সেইখিনি বাৰু মই দেখিছিলোঁ মই মানে কি হৈছে কালিৰ পৰা ছ'চিয়েল মিডিয়াও চাব পৰা নাই ইমানেই ফোন কলছ আহিছে মই ফোন অনেই কৰিব পৰা নাই এতিয়াও ফোন চাৰ্জত নাই আচলতে আৰু সেই কথাবোৰ এনেকুৱা মাজুলীক লৈ পেলাই বহুত পলিটিক্স অলৰেডি কৰি আছে বহুত মানুহ বনিও গ'ল বহুত মানুহ ডাঙৰ মানুহো হ'ব পাৰিছে আৰু মাজুলীক লৈ পেলাই এই মাজুলী 3টা লেটাৰৰ এটা ৱৰ্ড মাজুলী মানুহখিনি বহুত সহজ সৰল মাজুলী ৱৰ্ডটোক লৈও পলিটিক্স কৰে কিছুমানে টাইটেলটোও লগাই লয় নিজৰ নামৰ আগত মাজুলী বুলি তাৰপিছত বিজনেছ কৰে এনেকুৱাও মানুহ আছে তো ঘটনা ঢেৰ ঘটি আছে আমি নীৰৱে সদায় চাই আছোঁ মই বুলি নহয় মোৰ লগত হয়তো আৰু হাজাৰজন মানুহ মোৰ লগতে ভাবি থাকে কিন্তু কথাটো হ'ল কি এতিয়াৰ পৰা আৰু আমি মনে মনে থাকিব নোৱাৰোঁ আৰু আজি মই প্ৰত্যেকজন মন্ত্ৰীক প্ৰত্যেকজন বিধায়কক যোৰহাটৰ বিধায়কক লগ কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক লগ কৰিছোঁ আমাৰ CM ছাৰক যেনে তেনে লগ কৰিছোঁ মই কথা পাতিছোঁ কথাটো হ'ল কি কথা আপোনালোকে প্ৰশাসনৰ পৰা পাতি থাকিলে নহ'ব ভুক্তভোগীৰ পৰা কথা পাতিবলৈ সময় আহি গ'ল এতিয়া আমি সদায় জিঅ'টো মুখত লৈ পেলাই হাতত লৈ পেলাই আমি পাৰ হৈ থাকিব নোৱাৰোঁ আৰু মই আজিৰ পৰা ফেৰীত চাগে উঠিব নোৱাৰিম কাৰণ সেই ইনচিডেণ্টটো মই দেখাৰ পিছত মোক ঘৰৰ পৰা ফোন কৰি আছে তই আহিব নালাগে তই য'তে আছ তাতে থাক এনেকুৱা বুলি কৈছে কাৰণ
তেওঁলোকেও গম পায় যে মই মানুহটো কিমান ইমোচনেল এতিয়া কালি মই চবকে কানি ফোন কৰিছোঁ মই নিউজ চেনেলৰ এডিটৰবিলাককো ফোন কৰিছোঁ সন্মুখত আপোনজনৰ যেতিয়া মৃত্যু দেখে বা আপোনজনৰ যেতিয়া বিপদ দেখে প্ৰত্যেকজন মানুহেই আৱেগিক হ'ব চকু পানী ওলাব ভয় খাব তোমাৰ ক্ষেত্ৰতো নিশ্চয় তাৰ অন্তৰায় নহয় কেতিয়াও নহয় আৰু এটা যিটো মই একচুৱেলি ভাষাৰে বুজাব নোৱাৰি তোমাৰ অনুভৱ মই সেইকাৰণে সোধা নাই কেনেকুৱা অনুভৱ কৰিছা বা কি প্ৰতিক্ৰিয়া কৰি কাৰণ মই নিজে বুজি পাইছোঁৱেই সুধি লাভ সেইটো সোধাৰ প্ৰশ্নই নহয় আচলতে আৰু এটা ডাঙৰ প্ৰশ্ন এইখিনিতে আৰু আহি পৰিছে যে 3জনকৈ অভিযন্তাক নিলম্বন কৰিয়েই তদন্ত সামৰা হ'ব নেকি এটা ডাঙৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত এই ব্লেম গেমটো যে খেলা হয় কিবা এটা দুৰ্ঘটনা হ'ব বিভাগীয় 3-4জন বিষয়াক নিলম্বন কৰা হয় বাকি তাতেই সেই বস্তুটো ফাইল ক্লোজ তেনেকুৱা এটা এইটো ঘটনাৰ ক্ষেত্ৰতো হ'ব নেকি বা কেনেধৰণে তদন্ত হ'ব মই খবৰটো বাৰু পোৱা নাই আপোনাৰ মুখে শুনিলোঁ আচলতে যিখিনি কৰ্মচাৰী একেবাৰে গ্ৰাছৰুট লেভেলত কৰি থাকে তৃণমূল পৰ্যায়ত তেওঁলোকৰ বহুত বেছি দোষ আছে বুলি আমি কৈ দিয়াটো উচিত নহয় কাৰণ সকলোৱে হাইকমাণ্ড ফ'ল' কৰে পলিটিকেল পাৰ্টিয়ে হওক কিবা এটা চাকৰিয়ে হওক হাইকমাণ্ড ফ'ল' কৰে এতিয়া আমি কালিৰ ঘটনাটোৰ কাৰণে কেইটামান মানুহকে দোষটো দি পেলাই চৰকাৰখন সাৰি গ'লে নহ'ব এতিয়া মই কালিৰ পৰা এটা কথা মই চেনেলতো কৈ আছোঁ যে যেনেকৈ নিৰ্বাচনৰ সময়ত যেনেকৈ বহুত মাজুলী মানুহবোৰ আপোন বুলি যেনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে আজি আহিব লাগিব মই কালিৰ পৰাই কৈ আছোঁ মই পাৰ হৈ গুচি যাব পাৰিলোহেঁতেন মই DC অফিচৰ মানুহ আছিলে চিনাকি মানুহ ঢেৰ আছিলে স্মাৰ্ট বোৰ্ড কিবা কিবি আছিলে কিন্তু মোৰ সাহস নহ'লে মাজুলীলৈ যাবলৈ মাহঁতে চিন্তা কৰি আছে কিন্তু মই যোৱা নাই এইটো কাৰণে যে মই মন্ত্ৰীসকলক লগ কৰিব লাগিব মোৰ সতীৰ্থ মোৰ বাই ভনী যি পানীৰ তলত এতিয়া আছে সিহঁতৰ কাৰণে আমি যুদ্ধ আমি কৰিব লাগিব কাৰণ অলৰেডি আগতে কৰিছিলোঁ সৰু সুৰাকৈ কিবা কিবি মই অকলে প্ৰটেষ্টো কৰিছিলোঁ আৰু মোৰ লগতে বহুতে কৰিছিলে আৰু আজিৰ পৰা কিন্তু ক্ষান্ত থকাটো উচিত নহ'ব বুলি মই ভাবোঁ আৰু এই যিসকল মানুহ এতিয়ালৈকে বাৰু কিমান ডাটা ওলাইছে মই নাজানো যিসকল মানুহৰ প্ৰাণ গৈছে তেওঁলোকৰ আত্মাই কিন্তু আমাক ক্ষমা নকৰিব মই মাজুলীৰ মানুহখিনিক আহ্বান জনাম আপোনালোক যি দলৰেই নহওক যি সংগঠনৰেই নহওক যি অনুষ্ঠানৰে নহওক নিবনুৱাই হওক বা চৰকাৰী বিষয়াই হওক কালিৰ ঘটনাটোৰ পিছত সকলোৰে গা লৰিব লাগে আৰু সকলো ওলাই আহি মাত মাতিব লাগে যে মাজুলীৰ সুৰক্ষাৰ মিনিংটো চৰকাৰক আমি বুজাই দিব লাগিব আমাৰ পকা ৰাস্তাকেইটা আমাৰ মিনিং নহয় পকা ৰাস্তাকেইটা আমাৰ উন্নয়নৰ ডেভেলপমেণ্টৰ ডেফিনিশ্যন নহয় আমাক একমাত্ৰ লাগে যে আমাৰ সুৰক্ষিত এটা জীৱন লাগে বহুত ঘটনা ঘটি থাকে মোৰ নিজৰ ঘৰতো মই নিজেই ফেৰিলে ফোন কৰোঁ আমুক তামুক এতিয়া মানে যিহেতু চৰকাৰৰ একো আদেশ নাথাকে সেইকাৰণে পাবলৈও দিগদাৰ এতিয়া আমাৰ 108 ছাৰ্ভিচ এটা আছে সেইটোতো মানুহ আহি আছে ঠিক আছে এতিয়া বিপদ সংকুল যদি হৈয়ে আছিলে আমাৰ যদিহে নদী জলপৃষ্ঠ যদি ইমান উচ্চতাত আছিলে তেতিয়াহ'লে এতিয়া পাৰ্মিশ্যনটোতো প্ৰশাসনে দিছে মাজুলীৰ মানুহেতো জোৰ কৰি ফেৰীখন চলাই অনা নাই তো যিসকল মানুহ এতিয়া পানীৰ তলত আছে সেইসকলৰ গাত দোষটো আছে নেকি এতিয়া এডমিনিষ্ট্ৰেশ্যনেই হওক যোনেই নহওক মাজুলীৰ যিখিনি মানুহে এতিয়া পানীৰ তলত আছে সেই মানুহখিনিৰ গাত কিবা দোষ আছে নেকি তেওঁলোকে মাজুলী জন্মগ্ৰহণহে কৰিছিলে বাই ডিফল্ট তেওঁলোকে জন্মগ্ৰহণ কৰিছে ময়ো জন্মগ্ৰহণ কৰিছিলোঁ সেইটো মোৰ দোষ নহয় ইয়াত যাবলৈ জেগা নাই ইয়াত উদ্যোগ নাই কিবা নাই আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ যে মাজুলীত উদ্যোগ নাই মাজুলীৰ মেক্সিমাম আপুনি টিচাৰ্ছ পাব মোৰ মা দেউতা দুজন টিচাৰ তেনেকৈ মেক্সিমাম টিচাৰ্ছ পাব বা লেকচাৰাৰ পাব আৰু অফিচত কাম কৰা 2-এটা চাকৰি পাব বাকীখিনিয়ে মেক্সিমামেই হয়তো কোনোবাই খোল বজায় কোনোবাই মুখা বনায় কোনোবাই সত্ৰৰ ভকত কোনোবাই খোল বজায় তেনেকৈ কিছুমানে খেতি কৰে তেনেকৈ চলি আছে তো মই যিমানখিনি জানো যে কি এই দলংখনৰ যে হেমাহিটো যে চলি আছে মাজুলীত যদি বাগান এগাল থাকিলেহেঁতেন চাহপাতৰ তেতিয়া হয়তো চেণ্ট্ৰেল মিনিষ্টাৰবিলাকে ভাবিলেহেঁতেন যে ইয়াত কাম এটা হ'ব হয়তো দেই মোৰ অনুভৱ এতিয়া মাজুলীততো সত্ৰকেইখনহে আছে আৰু এটা কথা মই সুবিধা পাওঁতেই কৈছোঁ আজি যিহেতু মই যেনে তেনে বাছি অহা মানুহ এটা আজি মোক ৰখাব নোৱাৰে মই কমেই যে মাজুলীত ৰিচেণ্টলি যিটো দলৰ বৰ্তমান শাসন এতিয়া চলি আছে অসমত বা ভাৰতত কিছুমান বেলেগ ধৰণৰ পলিটিক্স চলি আছে সেই খবৰবিলাক আমি নোপোৱাকৈ থকা নাই খবৰ সকলোৱে পাই আছে নীৰৱে আছে ময়ো নীৰৱে আছোঁ আজিৰ পৰা কিন্তু নাথাকিম
যে কোনোবা সংগঠন কোনোবা ৰাষ্ট্ৰীয়ত বহুত ডাঙৰ সংগঠন তেওঁলোকৰ প্ৰপাগাণ্ডা মতে মাজুলীৰ মানুহক বিচলিত কৰি পেলাই বিপথে পৰিচালিত কৰিবলৈ আজিৰ দিনটোৰ পৰা অন্তত আমি নিদিওঁ আমি অকলে কাম কৰি যাম অকলে নহয় আচলতে হাজাৰটা মানুহ আছে আৰু যিসকল দলীয় কৰ্মীও আছে সেইসকলেও মোক পাৰ্চনেলি ফোন কৰিছে শাসকীয় দলৰ কৰ্মীও খুব দুখ পাইছে কাৰণ আত্মীয়তো আত্মীয়ই এতিয়া মই যেনিবা বিজেপিৰ স্পোক্স পাৰ্চন মোৰ যদি ঘৰৰ কোনোবা এটা মানুহ কালি ঘটনাটো হেৰাইছে তেতিয়াহ'লে আৰু মইতো বিজেপিৰ কথা ভাবি থাকিলে নহ'ব বা কংগ্ৰেছৰ কথা ভাবি থাকিলে নহ'ব তো তেনেকুৱা ঘটনা এই সময়টো এনেকুৱা যে এটা ইউনিক ফ'ৰ্চ হ'ব লাগে মাজুলীক লৈ যে মাজুলী এটা ইউনিক ফ'ৰ্চ তাত কোনো সংগঠন নাই কোনো দল নাই কোনো বেলেগ পলিটিকেল একো উইং নাই মাজুলীৰ মানুহক দলং লাগে আৰু সুৰক্ষা লাগে আৰু দলং যিদিনালৈকে হ'ব মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ক'লে যে 4 বছৰৰ ভিতৰত দলং হ'ব বুলি দলং হোৱা দিনালৈকে মাজুলীৰ প্ৰত্যেকটো মানুহৰ যাতায়াতৰ ব্যৱস্থাটো যোৰহাটলৈ আহিবলৈ মাছৰ বেপাৰী লাগে মই কৈছোঁ দেই মেক্সিমাম কিন্তু মাছৰ বেপাৰীও আছে ইয়াত ছাগলী বেপাৰ যোৰহাটত যে মানুহবিলাকে ছাগলী খাই আছে মাছ খাই আছে মেক্সিমাম মাজুলীৰ পৰা আহি আছে গাখীৰলৈকে এতিয়া আমি অকল মানুহৰ কথা বুলি নহয় সেই ছাগলী বেপাৰীখিনি বা যিখিনি মালবাহী ফেৰি গৈ থাকে সকলোৰে ওপৰত এতিয়া আহিব লাগে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আহিব লাগে আৰু কালি ঘটনাটো যেতিয়া ঘটিলে ঘটাৰ 45 মিনিট এঘণ্টামানৰ পিছতহে প্ৰশাসনৰ মানুহ পাইছেগে মই নিজেও ফোন পৰিতাপৰ বিষয় আৰু আটাইতকৈ ডাঙৰ কথা ঘাটৰ পৰা মাত্ৰ কেইমিটাৰমান নিলগত দুৰ্ঘটনাটো ঘটিছে তাৰ পাছতো ইমান ডাঙৰ প্ৰভাৱ পৰিছে প্ৰাণ হেৰুৱাবলগীয়া হ'ল মানুহে ইমান হেমাহি কিয় চলি আছে এই জল পৰিবহণ বিভাগটোত ইমান ওচৰত গৈ পাইও এখন লাইফ বোট বা তেনেকুৱা ধৰণৰ উদ্ধাৰ কাৰ্য চলাব পৰা এখন নাও যদি ঘাটত নাথাকে ব্ৰহ্মপুত্ৰহেন নদীত আচলতে হ'ব লাগিছিলে এনেকুৱা যে SDR ভেন্ডিয়াৰ চব জেকেট পিন্ধি ৰৈ থাকিব লাগে যেতিয়া মানুহ এজন মানুহো যদি যায় এনেকুৱা হ'ব লাগিছিলে চিষ্টেমটো কিন্তু আজি এটা ইণ্টাৰভিউত ডক্টৰ বিক্ৰমজিৎ বৰুৱা যিজন নিৰুদ্দেশ হৈ আছে তেখেতৰ আত্মীয়ই সেই কথাটো কৈছে যে এটা 5 ষ্টাৰ হোটেলৰ ছুইমিং পুলত নিমাতী ঘাটত বা মাজুলীৰ ঘাটতকৈ বেছি সুৰক্ষা আছে সেই কথাটো তেওঁ কৈছে আৰু সেইটো সত্য সঁচা কথা ছুইমিং পুল এটাত বেছি সুৰক্ষিত এতিয়া নিমাতী ঘাটতকৈ কেতিয়াবা বুৰিবলৈ লৈ পেলাইও নুবুৰা এনেকুৱা চিটুৱেশ্যনত আমি আগতে আছো কিন্তু বহুবাৰ ধুমুহাৰ মাজত আবদ্ধ হৈছে বালিচৰত আবদ্ধ হৈছে তেনেকুৱা ঘটনা আমি শুনিয়ে থাকোঁ আৰু আন্ধাৰ হৈ যায় একো বাদ ধৰিব নোৱাৰে আমি গুৰিয়ালক দোষ দিলে নহ'ব আৰু এতিয়া এইখন ফেৰীৰ কথা মই নাজানো কোন গুৰিয়াল কি কথা কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে তেখেতে এটা ইনফৰমেশ্যন পাইছে যে পুৰণা গুৰিয়ালখিনিক লকডাউনত পইচা নিদিয়াৰ বাবে আঁতৰাই পেলাই নতুন মানুহ এপইণ্ট কৰি সেই গুৰিয়াল পুৰণা বা নতুন চৰকাৰে চাই আছে নে ৱেল ট্ৰেইন হয় নে নহয় সেই কথাটো চাব লাগিব ন যে ট্ৰেইন হয় নে নহয় এতিয়া কাৰণ 2000 মান লাইফ তই লৈ পেলাই নাওখন লৈ গৈ আছ তোৰতো সেই ৰিস্কটো তই ল'ব পৰাকৈ তই ট্ৰেইন হ'ব লাগিব সেইটো হৈছে নে নহয় আজিৰ পৰা সেইখিনি কথা লাগিব মানে আজিৰ পৰা আমি ৰৈ থকাৰ কথা নহয় এতিয়া আহিছে মন্ত্ৰীসকল সমবেদনা জনাইছে বা আমাৰ ক্ষতিপূৰণ দিব সেইখিনিতে শেষ নহয় আজিৰ পৰা আৰম্ভণিহে শেষটো আজি হ'বই নোৱাৰে মাত আজিৰ পৰা কালিৰ পৰা মাতি আছো মাতি যাম মই মৰা দিনালৈকে মাতি যাম যে মাজুলী মানুহৰ সুৰক্ষাটো কিন্তু মেইন বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ উন্নয়ন নালাগে আমাক একো নালাগে ৰাস্তা কেঁচা ৰাস্তাতে চলিম নমৰিলেই হ'ল কথাটো সেইটো মানুহৰ জীৱনটো এটা জীয়াই থাকিবলৈ দিয়ক কেঁচা ৰাস্তাতে চলিম পকা ৰাস্তাকেইটা দেখুৱাই পেলাই আপোনালোকে ঢোল পিটি নাথাকিব যে আমি উন্নয়ন কৰিছোঁ বুলি কথাটো সেইটো আৰু এয়া অবিনাশ ভূঞাৰ ভাষ্য নহয় এয়া মাজুলীৰ শত সহস্ৰ জনতাৰ ভাষ্য চৰকাৰে এই মুহূৰ্তত মন দিয়ক গুৰুত্ব দিয়ক কথাখিনি শুনক সেয়াই আমি এই মঞ্চৰ পৰা আশা কৰিম মই এইখিনি মুহূৰ্ততে আৰু এটা প্ৰশ্ন মোৰ মনলৈ বাৰে বাৰে আহি আছে যে কেৱল ৰাস পূৰ্ণিমাৰ সময়ত বা মাজুলীৰ ওপৰত গীত কবিতা তথ্যচিত্ৰ ৰচনা কৰাৰ সময়তহে বাহিৰৰ পৃথিৱীখনৰ মনত পৰে নেকি মাজুলী বা মাজুলী আপোন হৈ পৰে নেকি বাকী অন্য সময়ত এই সংগ্ৰামখনত মাজুলী অকলশৰীয়া নেকি কি অনুভৱ কৰা তুমি মাজুলীৰ নিবাসী হিচাপে মানে তথ্যচিত্ৰ বা চিনেমা গান সেইবোৰ বাৰু অকণ বেলেগ ধৰণৰ নিৰ্মাণ হ'ব লাগে মই সেইটো কথা কোৱা নাই মই এটা বেলেগ এটা কনটেক্সটত কৈছোঁ যে মাজুলীৰ ওপৰত গান বা কবিতা নিৰ্মাণ বা আৱেগিক কৰি বা ৰাস পূৰ্ণিমাৰ সময়ত তাত গৈ ৰাস চোৱা সেই কথাখিনি সময়তহে মাজুলী আপোন যিখিনি মানুহে ৰাস চাবলৈ যায় বা গানটো শুনে তেওঁলোকেতো নাজানে আমাৰ ফেৰী লাইফটো কেনেকুৱা
ৰাসৰ সময়ত মাজুলী এটা এতিয়া সম্পূৰ্ণ বেলেগ মই পৰিৱেশ আজিৰ পৰা 3 দিন আগত মই 4 হুইলাৰখন আমাৰ ঘৰৰ গাড়ীখন মই পাৰ কৰিবৰ কাৰণে ফেৰীখন আছে 7:30 মই শুই উঠিছো 3:30 কাৰণ লাইন ধৰিবই লাগিব টাইমৰ ভেলুটো মাজুলী মানুহৰ কাৰণে একো নহয় মানে বুজি পাইছেনে এই 3 ঘণ্টা সময় যে মই জুপুকা মাৰি পেলাই যে ঘাটত বহি আছো সেই বস্তুটোৰ ভেলুটো মানে বুজি পাবনে নাপায় নাজানো সেইটো কিন্তু বুজিব লাগে কাৰণ আমি বিলাকেও মানে এনেই মানে হাৱাত থকা মানুহটো নহয় আমাৰতো সময়ৰ ভেলু আছে 3:30 বজাত মানে 4 বজাত আহি মই ঘাট পাইছোহি 4 বজাৰ পৰা 3 ঘণ্টা মই ৱেইট কৰিছো তাৰপিছত মোৰ নম্বৰ আহিছে মই নাওখন উঠাইছো নিজেই উঠাইছো তাতো টকটা লগাই মেলি যিখন মানে টেনচন ঘৰৰ মানুহ বলিয়া হৈ থাকে নিমাতী ঘাট পালিগেনে গাড়ীত নমালিনে মানুহ বলিয়া হৈ থাকে কাৰণ গাড়ী এখন লৈ গৈ আছে এটা ডাঙৰ শব্দ আমি দুখীয়া মানুহ আমাৰ কাৰণে এখন 4-চকীয়া গাড়ী বহুত ডাঙৰ সম্পত্তি এটা মই মোৰ কথাটো কৈছো তেনেকে বহুত মানুহৰ সেই গাড়ীখন যেতিয়া দুখন টকটাত উঠাই দিয়া হয় তেতিয়া গাড়ীখন কিনা মানুহজনে বুজি পায় বা ইনষ্টলমেন্ট দিয়াজনে বুজি পায় যে কি হ'বলৈ গৈ আছে ক্ষতিপূৰণটো তাৰ পিছত ইন্সুৰেন্স কোম্পানীয়ে দিয়ে নে চৰকাৰে দিয়ে সেইটো পিছৰ কথা কিন্তু এই বিপদ সংকুলভাৱে তেনেধৰণেই চলি থাকিবলগীয়া হৈছে চলি আহি আছে এতিয়াৰ পৰা চলিবলৈ দিয়া নহ'ব মই এইটো কাৰণে তোমাক এই প্ৰশ্নটো কৰিছিলো যে এই সংগ্ৰামখনত বৰ্তমান পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ৰূপে মাজুলীৰ এটা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নাম আছে আৰু পৃথিৱীৰ 4 নম্বৰখন ডাঙৰ নদী সেই নদীখনৰ এতিয়া ভুটভুটি দি পেলাই মানুহ পাৰ কৰি আছে আপুনি ভাবি চাওক সেইকাৰণে কৈছো সেই যিখিনি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ তাৰকাসকল বা বিখ্যাত মানুহসকল সেই মানুহখিনিয়ে মাজুলীৰ এই সংগ্ৰামখনৰ লগত একেলগে থিয় হ'বনে নহয় এইটো সময়ত বা কি আহ্বান জনাবা এতিয়া মাজুলীলৈ বহুত টুৰিষ্ট আহে আমিও লগ পাওঁ টুৰিষ্ট আহে মই ইনফেক্ট টুৰিজিমটোৰ লগতো অকণমান জড়িত বা চিনেমাৰ পৰা আদি কৰি মই মাজুলীক লৈ ঢেৰ কাম আচলতে কৰি আছো নীৰৱে কৰি থকা কিছুমান কাম লাহে লাহে হয়তো ফলটো দেখিব ৰাইজে কিন্তু এনেকুৱা ধৰণৰ শুকাব ঘটনাবিলাক যদি ঘটি থাকে আমাৰো আচলতে যোনটো স্পৃহা কৰ্মস্পৃহাটো নাইকিয়া হৈ গুচি যাব কি হয় এতিয়া আমি টুৰিষ্টজনে বুজি পাইছে নাই সেইটো আমি ক'ব নোৱাৰো কিন্তু তেওঁলোকে বুজা উচিত কাৰণ বহুতে কিন্তু আমাক সোধে এতিয়া ইজৰাইলৰ ফ্ৰেন্সৰ বহুত মানুহ লগ পাওঁ আমাৰ য়গ্ৰাছিল বুলি যিখন এখন ৰিজৰ্ট আছে তাৰ বেদব্ৰত দত্ত বুলি তেওঁ এখন ফেৰীৰ পৰা ঘূৰি গৈছিলে তেওঁ নিমাতীতে আছে এতিয়া আৰু তেওঁৰ লগত কালিও কথা হৈছে তো তেওঁৰ তাত যেতিয়া বাহিৰৰ মানুহখিনি আহে তেওঁলোকে সদায় মেইনলি কয় যে এই ফেৰীত এনেকৈ কিয় আহে মানুহবোৰ সেই কুৱেশ্যনটো তেওঁলোকৰ কাৰণে এইটো ডাঙৰ এটা কাৰণ তেওঁলোকেতো ভাবিবই নোৱাৰে আমিহে সদায় গৈ আছো এনেকৈ জীৱনটো হাতৰ মুঠিত লৈ কাৰণে আমাৰ কাৰণে এটা সাধাৰণ কথা হৈ পৰিলে কিন্তু তেওঁলোকে সেই কথাটো পাহৰি যায় কেনেকৈ ইমানেই ধুনীয়া এতিয়া আপুনি যদি কমলাবাৰী ফেৰী ঘাটেদি যদি যায় যোনটো ছানছেট আপুনি দেখিব যদি আপুনি চিনেমাৰ মানুহ বা কেমেৰাৰ মানুহ তেতিয়া আপুনি ছেটিছফাইড মানে ভাল জেগা এটাত আহিলোঁ চ' সেই কথাখিনিয়ে হয়তো সমস্যাখিনিক তল পেলাই ৰাখিছে যিখিনি মানুহ ডকুমেণ্টাৰী বা ৰিচাৰ্চৰ কাৰণে আহে তেওঁলোকে মাজুলীৰ নান্দনিক যেটো পৰিবেশ সেই পৰিবেশটো আৰু মানুহখিনিৰ যেটো দুখৰ ছবিখন কৰবাত নহয় কৰবাত লুকাই যায় এতিয়া এইখিনিতে আমি এখন সিনেমা কৰিছিলো বৰ্ণদী ভটিয়া বুলি এখন সিনেমা কৰিছিলো সেই সিনেমাখনৰ গোটেই কনসেপ্টটো এটো আসলে ম্যাজিক ৰিয়েলিজম এটা অকনমান বেলেগ ধৰণে উপস্থাপন কৰা এটা বিষয় গোটেই কনসেপ্টটো কালিৰ ঘটনাটোৰ লগত বহুত কানেকশন আছে সিনেমাখন চালে গম পাব আমি চাইছো হয় হেবিলাক কামে আমি কৰিবলৈ চেষ্টা কৰি আছো এতিয়া মোৰ সন্মুখতে খালমৰা গাঁওখন আছে পানীতে ডুবি থাকে বছৰৰ 6 মাহ মান তেওঁলোকৰ এটা কালচাৰ আছে পটাৰী কালচাৰ তেওঁলোকে মাটিৰ কলহ বনায় আৰু তেওঁলোকৰ এটা যিটো মাটিৰ পৰা বনায় এটা স্পাৰবোৰ বনালে কিবা কৰিলে তেওঁলোকে মাটিটোও নাপায় একমাত্ৰ জীৱিকা কিন্তু হেতুৱে পটাৰীটো কিন্তু তেওঁলোকৰ এটা যিটো কুমাৰ মাটি দি বনায় সেই মাটিটো খানিবলৈও দিয়া নাই কেলেই দিয়া নাই কি কথা সেইটো বাৰু মই নাজানো কিন্তু তেওঁলোকৰ যিটো প্ৰবলেম হেতুটো টুৰিষ্ট বিলাকে বনাই থকা টেকেলিটোৰ ফটোখনহে মাৰিব বিহাইণ্ড দা সিনটো গম নাপায় ন বিহাইণ্ড দা ষ্টৰী কি হৈ আছে তো আমি টুৰিষ্ট সকলক দোষ দিবলৈও নাযাওঁ কিন্তু আজিৰ পৰা ছবিখন দেখা নাই মাজুলীৰ মানুহে যেতিয়া আসল ছবিখন দেখুৱাব সেই ব্যক্তিসকলো কিন্তু আগবাঢ়ি আহিব লাগিব মাজুলীৰ কাৰণে মাত আহিব লাগিব মই হেতু কথা ক'বলৈ এতিয়া কথাটো হ'ল কি আজিৰ পৰা অন্তত সেই এৱাৰনেছটো ক্ৰিয়েট হ'ব লাগিব আৰু সেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেতু সৃষ্টি হ'ব লাগিব তেতিয়াহে কিন্তু ফোকাছত আহিব সমস্যাখিনি হয় এতিয়া ধৰক আৰু এটা কথা এইখিনিতে মাজুলীৰ সমস্যা বহুত আছে এতিয়া মেনেজ বুলি এটা শব্দ এটা আছে যে বৰ ইজি শব্দ এটা মেনেজ হৈ যায় মানে সবতে মেনেজ হৈ যায়
কেনেকৈ মেনেজ হয় কি কথা নাজানো যিখিনি বেয়া ঘটি থাকে সেইখিনিতকৈ আজি CM আহিছে আজি আমুক আহিছে আজি আমুকটো হ'ল পজিটিভখিনিয়ে আমি দেখা পাই থাকোঁ ন' ডাউট পজিটিভখিনিও ইম্পৰ্টেণ্ট কিন্তু নিগেটিভখিনিৰ কথাও অকণমানটো ভাবিব লাগিব যিখিনি জাৰ্নেলিষ্ট আছে যিখিনি মানুহ আছে আৰু মানে এনেকুৱা হৈ যায় মই সদায় মাজুলীত নাথাকোঁ মই কেতিয়াবা গুৱাহাটীত কেতিয়াবা বম্বেত কেতিয়াবা গুৱাহাটীত কেতিয়াবা মাজুলীত এনেকৈ থাকোঁ আৰু এতিয়া লকডাউনৰ পৰা মই আছোঁ থাকি পেলাই দেখিছোঁ যে মানুহবিলাকৰ মানে এতিয়া এজন অচিনাকি মানুহৰ কাৰণে কি হ'ব আপোনাক যদি কয় যে এতিয়া আৰু ফেৰি নাই হাত নাৱত তই নিমাতিলৈ যাব লাগিব মই নিজে পঠাইছোঁ মোৰ শ্বুটিঙৰ মানুহ মই সৰু এখন নাৱত মই পঠাইছোঁ মোৰ জিঅ'টো ধক ধক কৰি আছে বেহৰবাৰী আউটপোষ্টৰ আমাৰ চুমকি বাইলুং তাইক মই পঠিয়াইছোঁ এখন সৰু ফেৰীত শকত ছোৱালী এজনী মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যেন তেনে নিমাতি পোৱাগৈ কাৰণ তাইৰ নেক্সট দিনা শ্বুট আছে মই পঠাব লাগিবই আৰু ডাঙৰ ফেৰী এখন ভাড়া কৰি দিবলৈ মোৰ লগত বাজেট নাই প্ৰডিউচাৰৰ বাজেট নাই তো এনেকুৱা ঘটনাও ঘটিছে তেওঁলোকে অৱশ্যে জাৰ্ণিটো এনজয় কৰিছে কাৰণ একো অসুবিধা নহ'ল ভগৱানৰ কৃপাত তেওঁলোকে মানে যোনটো ওলাই আছিলে নদীখনৰ লগত তেওঁলোকে বহুত ভাল পালে সেইটো বেলেগ কথা নিশাৰ ভাগত পঠাইছে নিশাৰ ভাগত সম্পূৰ্ণ নিশাৰ ভাগত মানে 7মান বজাত পঠাইছোঁ কাৰণ ইমাৰ্জেঞ্চি আছে তুমি জানা যে সেয়া অত্যন্ত বিপদসংকুল যাত্ৰা তেওঁলোকে নাজানে তেওঁলোকে এনজয় কৰিছে জাৰ্ণিটো তেওঁলোকে এনজয় কৰিছে ফটো তুলিছে মোক পঠাইছে এছা আমি এনেকৈ আছোঁ তই আহিব লাগিছে কালিৰ ঘটনাটো দেখি চাগে তেওঁলোকৰ নিশ্চয় সেই যাত্ৰাটো মনলৈ আহিব মোক ফোন কৰিছে উত্তম কলিতা চুমকিৰ লগত আছে যোনটো চিনেমাটোগ্ৰাফীৰ ল'ৰা সি মোক কালি ফোন কৰিছে যে এনেকৈ পাৰ হৈ আহিছিলোঁ নহয় আমি কেইবাবাৰো আমি প্ৰজেক্ট বৰগীতৰ কাম কৰি আছিলোঁ মাজুলীত অনুৰাগ শইকীয়াৰ লগত তেতিয়াও আমি এখন এক্সট্ৰা ফেৰী লৈ গৈছিলোঁ অনুৰাগ দাক লৈ কোনো ছিকিউৰিটি নাছিলে কোনো লাইফ জেকেটো আমাক দিয়া নাছিলে একো নাছিলে আমি প্ৰাইভেট ফেৰী এখন লৈ পেলাই গৈছিলোঁ তো আজিৰ পৰা সেই সাহসখন অন্তত মই কৰিব নোৱাৰোঁ যে এখন ফেৰী লৈ আমি পাৰ হৈ যাম মই পেপাৰ নাওতো পাৰ হৈছোঁ পেপাৰ নাওখনত এনেকৈ যায় পেপাৰ নাও মানে এটা যদি পেপাৰ নাওটো এনেকুৱা এটা বস্তু পেপাৰ নাও বুলি আমি কওঁ এই নিউজ পেপাৰবিলাক মাজুলীলৈ যাবলৈ একো সুবিধা নাই যোৰহাটৰ পৰা প্ৰকাশিত বা ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত যিখিনি নিউজ পেপাৰ থাকে পেপাৰ এখন কঢ়িয়াই পেলাই এখন ফেৰী যায় আৰু পেপাৰ নাও বুলি সেইটো বিখ্যাত আৰু মাজুলীৰ মানুহৰ যে লাষ্ট অপশ্যন ইজ পেপাৰ নাও তই যদি আহিব লাগেই তেনে সেইখনতে ৰিস্ক লৈ গুচি আহ মানে আৰু সেইখন নাওত কোনেও আপোনাৰ দায়িত্ব বহন নকৰে আপুনি নিজৰ ৰিস্কত যাব লাগিব পেপাৰ নাওতো আমি কেইবাবাৰো গৈছোঁ আৰু ইমানেই হিলে কৃষ্ণ 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 কৃষ্ণকে আমি ঘৰ পাওঁগৈ তো এনেকুৱাই চলি আছে আৰু এতিয়াৰ পৰা নহ'ব মানে মোৰ কথা সেইটোৱে প্ৰত্যেকটো কথাৰ শেষত মই এইটোৱে ক'ম আজিৰ পৰা নহ'ব আজিৰ পৰা আমাৰ কথা শুনিব লাগিব কোনো পলিটিকেল আমোলাৰ কথা নহ'ব আজিৰ পৰা মাজুলীৰ জনসাধাৰণৰ কথা শুনক যদিহে ভোট লাগে এতিয়া উপ নিৰ্বাচন আহি আছে মই কোনো পলিটিকেল এজেণ্ডাৰ পৰা বহুত আঁতৰৰ মানুহ এটা কিন্তু অলৰেডি চলি আছে ন' ভোট ন' ব্ৰিজ ন' ভোট কিবা কিবি কাৰণ এইটো মই ক'বলগীয়া কথা নহয় মানুহবিলাকে সকলোৰে বিবেক আছে বিচাৰ আছে বুদ্ধি আছে গতিকে আমি আহ্বান জনাইছোঁ যদিহে মই শাসকীয় দলকো আহ্বান জনাইছোঁ যদিহে জিকিব বিচাৰিছে সোনকালে কিবা এটা কৰক নহ'লে কিন্তু অৱস্থা বেয়া হ'ব মই সেইটো আচলতে এটা ছাজেশ্যন দিব বিচাৰিছোঁ মই খুব সৰু মানুহ কিন্তু এইটোৱে কওঁ যে যদি কিবা কৰিবলৈ আছে এই মুহূৰ্তৰ পৰাই আপোনালোকে কৰক আজিৰ পৰাই দেৰি কৰি নাথাকিব নহ'লে মাজুলীৰ মানুহ অতিষ্ঠ হৈ গ'ল আৰু সময় নাই এতিয়াৰ পৰা কাম কৰক আপোনালোকে যোনেই যেনেকৈ পাৰে মাতক কাম কৰক আৰু এতিয়া মাজুলীৰ হেৰুৱাবলৈ হয়তো একো নাই বাকী মাজুলীয়ে যথেষ্ট হেৰুৱালে গৰাখহনীয়াৰ পৰা নদীয়েদি এনেধৰণে মাজুলী এতিয়া মাটিকালি আধাতকৈও কমি গুচি গ'ল মই সেইকাৰণে কৈছোঁ হেৰুৱাবলগীয়া একো নাই মাজুলীয়ে যদি আছে এতিয়া পাবলগীয়াহে আছে আৰু সেই পাবলগীয়াখিনি এতিয়া তোমালোকে বিচাৰিছা এই মুহূৰ্তৰ পৰাই সেইটোৱে আৰু এটা খুব এটা আমাৰ কাৰণে এটা আচলতে পৰিতাপ বা লাজৰ বিষয় যে আমাৰ এটা ঐতিহ্য ক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাজুলী বুলি ক'লেই হয়তো অসমক বহুত মানুহে চিনি পায় সেই ঠাইডোখৰৰে আজি এনেকুৱা ধৰণৰ অৱস্থা তুমি আহি উপস্থিত হ'লা ষ্টুডিঅ'ত খুব ভাগৰো আমি জানো শ্বাৰ্টটো তুমি বেলেগৰ বুলি কৈছা আৰু মই জনামতে তুমি লগত থকা সেই বেগটোহে বাচিছে তোমাৰ মোৰ বাকী সকলো তোমাৰ নদী এইটোৱে থাকিলেগৈ যাহ গৈছে বাকী গোটেইখিনি যাহ গ'ল মোৰ ৰাতিপুৱা মই ডিঅ'টো বিচাৰিছোঁ এইটো বেগত নাই সিটো বেগত থাকিলে ডিঅ'টো মাৰিবলৈ মোৰ নাছিলে শ্বাৰ্টটো মোৰ বন্ধু এজনৰ পৰা মই পিন্ধি আহিছোঁ সিটো শ্বাৰ্টৰ যিহেতু 3 দিন পিন্ধি আছিলোঁ মই সেইকাৰণে মই এইটো সলাই আহিছোঁ চব বস্তু এতিয়া নদীৰ তলত আছে সেইটো ডাঙৰ কথা নহয় মোৰ বস্তু কেইটামান হেৰাইছে সেইটো ডাঙৰ কথা নহয়
কিন্তু সেই চিনাকি মুখকেইখন যিকেইখনক মই কৈ আহিছিলোঁ যে দাদা মই আহি আছোঁ, সেই মুখকেইখনৰ সন্ধান এতিয়ালৈকে মই পোৱা নাই। নিউজত হয়তো ওলাবও পাৰে, মই সকলোকে চেক কৰা নাই। সেইটো কাৰণেহে বহুত বেছি দুখ লাগি আছে। নিশ্চয় এইটো সকলোৰে বাবে দুখৰ বিষয়, আৰু আমি এই মঞ্চৰ পৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে হতাহতৰ সংখ্যা খুব কম হওক, ইমানতে অন্ত পৰক, সকলো সুকলমে ঘৰলৈ উভতি আহক, তাৰেই প্ৰাৰ্থনা জনাম। আৰু বেছি সময় নলওঁ, তুমি যথেষ্ট ভাগৰুৱা অনুভৱ কৰিছা নিশ্চয়। অনুষ্ঠান এই মুহূৰ্তত মই সামৰিবলৈ বিচাৰিম। শেষত তুমি চৰকাৰ প্ৰশাসন তথা মাজুলীৰ মানুহলৈ খুব কম শব্দত কি তুমি আহ্বান জনাবা এই মুহূৰ্তত? শেষত মই এটা কথাই ক'ম, চৰকাৰ প্ৰশাসন, আমি খুব আনুগত্যত চলা মানুহ, মাজুলীৰ মানুহখিনি খুব সহজ সৰল মানুহ। আমি সদায় আপোনালোকে যদি কাৰফিউ দিছে আমি মানিছোঁ, আপোনালোকে যদি কৈছে ফেৰী বন্ধ আমি মানিছোঁ, কিন্তু আজিৰ পৰা আপোনালোকে আমাৰ কথা শুনিব লাগিব। ইট শ্বুড বি ভাইচ ভাৰ্চা। অকল আপোনালোকৰ কথাই আমি শুনি নাথাকোঁ, আমাৰ কথা আজিৰ পৰা আপোনালোকে শুনক। যিমান পাৰি সোনকালে দলংখন বনাই দিয়ক আমাক, আৰু দলং দিয়ালৈকে মাজুলীৰ মানুহ, প্ৰত্যেকজনী গৰ্ভৱতী মহিলা, প্ৰত্যেকটো এছপাইৰেণ্ট, প্ৰত্যেকটো ইণ্টাৰভিউই, প্ৰত্যেকটো কলেজৰ ষ্টুডেণ্ট, প্ৰত্যেকটো পেচেণ্ট দায়িত্ব আপোনালোকে লওক কেনেকৈ আহিব। হয়তো এতিয়া বহুতে ভয় খাব এই নদীখনলৈ আহিবলৈ, আপোনালোকে ব্যৱস্থাটো কৰক। মই সেইখিনিয়ে জনাম। আৰু ইতিমধ্যে মই কথা পাতিছোঁ, মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো পাতিছোঁ, খুব ধুনীয়াকৈ সঁহাৰি দিছে। আৰু যিমানখিনি মানুহ জড়িত হৈ আছে সকলোকে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ যে আমাক বচাওক, কথা সিমানেই। ধন্যবাদ। হয়, এয়া আছিল অবিনাশ ভূঞা, সাংস্কৃতিক জগতৰ এটা চিনাকি নাম, মাজুলীৰ এজন যুৱক, এজন ভুক্তভোগী, কালিৰ নাও দুৰ্ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শী। তেওঁৰ যি ভাষ্য, তেওঁৰ যি শব্দ, সেয়া কেৱল অবিনাশৰ নহয়, সেয়া শত সহস্ৰ মাজুলীৰ জনতাৰ। আশা কৰিছোঁ যে চৰকাৰ আৰু প্ৰশাসনে তেওঁলোকৰ এই কথাসমূহলৈ গুৰুত্ব দিব, তেওঁলোকৰ এই অনুৰোধসমূহ তেওঁলোকে ৰাখিব, আৰু এই দুৰ্ঘটনাই যাতে শেষ দুৰ্ঘটনা হওক, মাজুলীৰ যাতে কোনো লোকেই আগন্তুক দিনত আৰু প্ৰাণ নেহেৰুৱাওক, আৰু মাজুলীয়ে যিখিনি পাবলগীয়া প্ৰাপ্য, সেই প্ৰাপ্যখিনি মাজুলীয়ে অতি সোনকালেই পাওক। আজিৰ অনুষ্ঠান ইমানতে সামৰি মই স্বপ্ননীলে বিদায় লৈছোঁ। নমস্কাৰ।